নমস্কাৰ আপোনালোকে চাই আছে আসাম লাইভ 7 ষ্টুডিঅ'ত মই অৰ্চনা ডেকা আজি আসাম লাইভৰ আলোচনাৰ মজিয়াত উপস্থিত আছে অতি কম বয়সতে নিজস্ব প্ৰতিভাৰে উজলি উঠা অসমৰ শিৱসাগৰ জিলাৰ নামটি অঞ্চলৰ জীয়ৰী উপাসনা চলিহা তেওঁ অলপতে হৈ যোৱা গুৱাহাটীৰ প্ৰাগজ্যোতি আইটিএত যে ফেশ্বন প্ৰতিযোগিতা তাত দ্বিতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আমি তেওঁৰ সংগ্ৰামী সফল জীৱন যাত্ৰাৰ আজি কিছু আভাস ল'বলৈ যত্ন কৰিম তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ এই যে সফলতা অৰ্জন কৰিলা তোমাৰ অনুভৱ কেনেকুৱা মোৰ খুবেই ভাল লাগিছে কাৰণ মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা সিলেকশন হৈ আপোনাৰ গুৱাহাটীত মই পাৰ্টিসিপেট কৰিবলৈ সক্ষম হৈছোঁ আৰু এইখিনি মোক আগবাঢ়ি যাবলৈ দেউতাই বহুত উৎসাহ যোগাইছে আৰু মই ভবা নাছিলোঁ যে মই ডিষ্ট্ৰিক্টৰ পৰা সিলেকশন হৈ মেলি গুৱাহাটীৰ ইমান ডাঙৰ মাজমজিয়াত মই দ্বিতীয় স্থান পাবলৈ সক্ষম হ'ম যদিও মোৰ ওপৰত বিশ্বাস আছিলে তাত ইমান ল'ৰা ছোৱালী হৈছে যে তাত মই এনেকুৱা লাগিছে মই কিজান হতাশ হ'ম নি কিন্তু নাই মই কোনো হতাশ নহ'লোঁ মই সেকেন্ড ৰানাৰ আপ হ'বলৈ সক্ষম হ'লোঁ কেতিয়া আৰু কেনেকৈ তোমাৰ এই জীৱন যাত্ৰা আৰম্ভ হৈছে ক'বলৈ গ'লে মই যেতিয়া টিভি বৰ্ডাত দেখোঁ সৰু সৰু ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়াকৈ ৱাক কৰে তেতিয়া মই ভাবিলোঁ ময়ো এনেকৈ কৰিম ময়ো এনেকৈ ডাঙৰ সকলোৰে মাজত চিনাকি হ'বলৈ মোৰো মন যায় গতিকে দেউতাক মাক ক'লোঁ আৰু দেউতা মায়ে আপোনাৰ শিক্ষক কৰিলে যোগাযোগ তাৰ পৰা মই তেওঁলোকৰ লগত প্ৰশিক্ষণ লৈ মেলি ইমানখিনি আগবাঢ়িব পাৰিছোঁ হয় তোমাৰ এই জীৱন যাত্ৰাৰ বিষয়ে আমি জানিম তাৰ আগতে আমি জানি ল'ব বিচাৰিছোঁ তুমি এতিয়া পঢ়ি আছা হয় হয় মই পঢ়ি আছোঁ এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ মই এগৰাকী ছাত্ৰী আমাৰ জানিবলৈ একান্তই আগ্ৰহ জন্মিছে যে পঢ়াৰ লগতে এই ফেশ্বন প্ৰতিযোগিতা বা এই সৌন্দৰ্য প্ৰতিভা এই বিষয়টোলৈ আগবাঢ়ি যাবলৈ তোমাৰ অসুবিধা হোৱা নাইনে অসুবিধা বুলি ক'লে অলপ হয় কাৰণ মই ঘৰৰ পৰা ওলাই যাওঁ কলেজলৈ আৰু কলেজৰ পৰা আহি পাওঁ মই ঘৰ 3:30 4টা বজাত এই ক্ষেত্ৰত অকণমান প্ৰব্লেম হয় আৰু বিশেষকৈ মই অকল ফেশ্বনৰ লগতে জড়িত নহয় মই কাৰাটে ডান্স আৰ্ট সেইবিলাকৰ লগতো জড়িত গতিকে মই গোটেইকেইটা টাইম মিলাব লগা হয় আৰু তেনেকৈ আপোনাৰ দিন ধৰি দিন তেনেকৈ প্ৰেক্টিছ কৰা হয় হয় তুমি প্ৰশিক্ষণ লোৱা বুলি কৈছিলা হয় ক'ত কেনেকৈ প্ৰশিক্ষণ ল'লা মই পোনপ্ৰথমে মোৰ শিক্ষক বুলি ক'লে শিক্ষয়িত্ৰী হ'ব মোৰ মায়ে মোক প্ৰথমে শিকায় দৰবা ফিল্ডত কম্পিটিশ্যন পাতিছিলে আৰু তাত মই দ্বিতীয় স্থান পাবলৈ সক্ষম হ'লোঁ তেতিয়া মোৰ মনত বেছি ভাল লাগিলে যে মই এইটো দিশত পাৰিম এতিয়া মা দেউতাই মোক শিক্ষক বন্দোবস্ত কৰিলে আৰু মোৰ শিক্ষক মানস গগৈ ছাৰ আৰু ৰমেন গগৈ ছাৰ এই দুয়োজন মোৰ ভাল শিক্ষক তেওঁলোকৰ পৰা শিক্ষা লৈ মই বহুত ভাল লাগিছে আৰু তেওঁলোকৰ নাম মই ল'বই লাগিব গতিকে আৰু তেওঁলোকৰ কাৰণে মই ইমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ বাহ্যিক সৌন্দৰ্য থাকিলে এই দিশটোলৈ যাবলৈ উপযুক্ত বা যথেষ্ট বুলি তুমি ভাবানে নাভাবোঁ কি গুণৰ অধিকাৰী হোৱাটো বিচাৰা প্ৰথমে আভ্যন্তৰীণ দিশটো চালি জাৰি চাব লাগিব হয় মানুহৰ লগত কেনেকৈ কথা পাতিব লাগিব কেনেদৰে থাকিব লাগিব সেইবিলাক প্ৰথমে জানি ল'ব লাগিব সৌন্দৰ্য প্ৰতিভা এই দিশটোলৈ যাবলৈ কোনবিলাক কথাৰ ওপৰত গুৰুত্ব দিব লাগিব নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগিব আপোনাৰ প্ৰথমে সাংস্কৃতিক দিশটোৰ প্ৰতি খুব মনোযোগ দিব লাগিব তাৰ কলা কৌশলীবিলাক জানিব লাগিব তেনেকৈ জানিলে আগুৱাই যাবলৈ সক্ষম হয় যেতিয়া প্ৰশিক্ষণ লোৱা হয় বা প্ৰশিক্ষণ দিয়ে তেতিয়া কোনবিলাক কথা গুৰুত্ব দি শিকায় কোনবিলাক দিশ শিকোৱা হয় তাত হয় প্ৰথমে যেতিয়া ফেশ্বন শ্ব' শিকা হয় তেতিয়া ফাৰ্ষ্ট টাইম আপোনাৰ ৱাকখিনি খুব মনোযোগ দিব লাগে ৱাকখিনি যেতিয়া পাৰফেক্ট হয় তেতিয়া আপোনাৰ আই কণ্টেক্ট স্মাইল এটিটিউড সেইবিলাক চোৱা হয় লগতে সাংস্কৃতিক দিশখিনি শিকায়নে
সাংস্কৃতিক দিশখিনি শিকোৱা হয় আৰু নিজৰ প্ৰতিভা যিখিনি থাকে তাত আপোনাৰ টেলেণ্ট ৰাউণ্ড হয় আৰু সেইখিনি যি প্ৰতিভা আছে সেইখিনি বিকাশ কৰিব লাগে তাত ছাবটাইটেল ৰখা হয়। কোনোবাই যদি এই দিশটোত আগবাঢ়ি যাবলৈ বিচাৰি আছে কেনেকৈ আগবাঢ়িব তেওঁ যদি খুব আগ্ৰহী তেওঁৰ ভাল এজন শিক্ষকৰ ওচৰত প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণ ল'লেহে তেওঁ আগবাঢ়ি যাব পাৰিব কাৰণ কোনো এটা বিদ্যা আপোনাৰ কেৱল শিকিব লাগিব। কোনোবা এজন শিক্ষকৰ ওচৰত শিকিলেহে তেওঁ সফল হ'ব পাৰিব। আজিকালি আপোনাৰ ছ'চিয়েল মিডিয়াৰ পৰাও বহুত সুবিধা হৈছে, ফোনত চাইও বহুতখিনি আগবাঢ়ি যাব পৰা হয়, গতিকে তেওঁ তেনেকৈ আগবাঢ়ি যাব পাৰিব। তুমি কেতিয়াৰ পৰা এই সৌন্দৰ্য প্ৰতিযোগিতাত নামিছা? সৌন্দৰ্য প্ৰতিযোগিতাত বুলি ক'লে আপোনাৰ ক্লাছ 7-8 মানৰ পৰা মই নামিছোঁ, কিন্তু বেছিকৈ শ্ব' কৰা নহয় কিয়নো স্কুল থাকে আৰু যেতিয়া মই SSLC পাছ কৰিলোঁ তাৰ পৰা SSত গ'লোঁ, তেতিয়াও আপোনাৰ সময় নহয় খুব কৰিবলৈ, গতিকে এতিয়া মই ফ্ৰী থকা টাইমত মই যিমান পাৰোঁ শ্ব' কৰোঁ আৰু। কৈছিলা যে তুমি ইয়াৰ উপৰিও কাৰাটে আৰু নৃত্যৰ সৈতেও জড়িত হৈ আছা। কাৰাটেত তুমি কিয় প্ৰশিক্ষণ ল'লা? আজিকালি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কাৰাটে বিৰাট ইম্পৰ্টেণ্ট, গতিকে মই সেইটো ক্ষেত্ৰত মই কাৰাটে প্ৰশিক্ষণ লৈ আছোঁ বিমলা ৰান্ধৰা ছাৰৰ ওচৰত। কেতিয়াৰ পৰা লৈছা? আপোনাৰ মই LP স্কুলৰ পৰা ME স্কুলৰ পৰা লৈছিলোঁ, তাৰ পৰা আকৌ ক্লাছ 9 কৰিলোঁ আপোনাৰ SSLCৰ কাৰণে, তাৰপিছত আকৌ SSত শিকিছোঁ। এতিয়া মই ৰেড বেল্ট হয় কাৰাটে। হয়। আৰু নৃত্যৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত? নৃত্যৰ পৰা মই একদম কণমানিৰ পৰা মই জড়িত। মই মাহঁতে মোক ষ্টেজত উঠাই দিয়ে সৰুতে বিহু নাচিবলৈ, তেতিয়াৰ পৰাই মই জড়িত আৰু বিহুৰ পৰাই আৰম্ভ হৈছে। হয়, অকল মই নৃত্য নিজে কৰাৰ লগতে মই আনকো শিকাওঁ। মোৰ উদীয়মান কলাকৃষ্টি কেন্দ্ৰ বুলি এখন বিদ্যালয় আছে, তাত ডান্স আৰ্ট শিকোৱা হয়। তুমি লোক সংস্কৃতি লোকনৃত্যখিনি শিকিছা নে আৰু বেলেগখিনি শিকিছা? মই সকলোখিনি শিকিছোঁ। কি কি শিকিছা? মই আপোনাৰ বিহু, আধুনিক, সৃষ্টিশীল, মডাৰ্ণ সেই সকলোবোৰ শিকিছোঁ। সত্ৰীয়া শিকি আছোঁ, সত্ৰীয়া বা বিশাৰদ পাৰ্ট 1 হয়। সৌন্দৰ্য প্ৰতিভাক লৈ তোমাৰ লক্ষ্য কিমান দূৰলৈ? লক্ষ্য মোৰ বহু দূৰলৈ। আপোনাক মই ভাষাৰে বুজাব নোৱাৰিম। ধৰক আজি মই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা গৈছোঁ, তাৰ পৰা নৰ্থ ইষ্টত প্ৰগ্ৰেম কৰিছোঁ গুৱাহাটীত, তাতকৈ বাহিৰত মোৰ যাবলৈ খুব মন আছে। আৰু যদি মোক সকলোৱে আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগায়, সহায় কৰে, তেতিয়া মই বহু দূৰলৈ যাবলৈ মই সক্ষম হ'ম। হয়, নৃত্যৰ ক্ষেত্ৰত তুমি বা কাৰাটেৰ ক্ষেত্ৰত কিমান দূৰলৈ আগবাঢ়ি যাব বিচাৰা? নৃত্যৰ ক্ষেত্ৰত আৰু কাৰাটেৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই কাৰাটেত আপোনাৰ 3 ডিষ্ট্ৰিক্টৰ ভিতৰত কম্পিটিশ্যন পাতিছিলে আৰু তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। কেৱল 3 ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লেই নহ'ব, আৰু আগবাঢ়ি যাব লাগিব। গতিকে মই কাৰাটে ক্ষেত্ৰতো বহু দূৰত আগবাঢ়ি যাবলৈ মই বিচাৰোঁ। লগতে মই নৃত্য নিজেও কৰোঁ আৰু মোৰ ষ্টুডেণ্টবিলাককো আগবঢ়াই নিবলৈ বিচাৰোঁ। শিকাই আছা? হয়, মই শিকাই আছোঁ। খুব ভাল কথা। তুমি যে আগবাঢ়ি গৈছা এই ক্ষেত্ৰত তোমাক কোনোবা স্থানীয় প্ৰতিভাসম্পন্ন ব্যক্তি বা সংগঠন বা আমাৰ স্থানীয় বিধায়ক বা চৰকাৰে কিবা সহযোগিতা আগবঢ়াইছেনে? তেনেকৈ কোনো নাই বহোৱা বাৰু, কিন্তু মোৰ দেউতা এজন শিক্ষক যদিও তেওঁ মোক কেৱল শিক্ষা দিশত পঢ়া শুনা ক্ষেত্ৰত বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে মোক অনুপ্ৰেৰণা যোগায়। আপোনাৰ সাংস্কৃতিক দিশত হওক, সামাজিক ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে যোগায়। অকল পঢ়া শুনাটোৱে তাত গুৰুত্ব নিদিয়ে। পঢ়াটোতো পঢ়িবতো লাগিবই, পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ উপৰিও মোক আপোনাৰ সাংস্কৃতিক দিশত আগবাঢ়ি যাবলৈ মোক অনুপ্ৰেৰণা যোগায়। সমাজত কেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগিব সেইবোৰ ক্ষেত্ৰত তেওঁ মোক আগবঢ়াই দিয়ে। যদিহে তোমাক স্থানীয় বিধায়ক বা চৰকাৰ বা কোনোবা সংগঠনে তোমাক আগবঢ়াই নিব বিচাৰে, তেতিয়া তুমি নিশ্চয় বহু দূৰলৈ আগবাঢ়ি যাব পাৰিবা। আৰু আগবাঢ়ি যাবলৈ মই উৎসাহিত হ'ম। হয়। তোমাৰ হবি কি? মোৰ হবি বুলি ক'বলৈ গ'লে আপোনাৰ নৃত্য, মডেলিং, তাৰ পৰা আৰ্ট কৰা, প্লাছ মই আছাম পুলিচ হোৱাৰ মোৰ বহুত সপোন আছে। হয়,
সৌন্দৰ্য প্ৰতিভা বা নৃত্য বা তুমি যে ক'লা পুলিচ হ'বলৈ মন আছে, এইবোৰৰ বাবে এটা সুস্থ আতিল দেহৰ দৰকাৰ। হয়। গতিকে তুমি কি ধৰণে শৰীৰ চৰ্চা কৰা বা তোমাৰ খাদ্যাভ্যাস কেনেকুৱা, এই বিষয়ে আমাৰ দৰ্শকক কিছু জনাবা। হয়। মই ৰাতিপুৱাই শুই উঠি ব্ৰেড আৰু জাম খাওঁ। খাই মেলি আপোনাৰ প্ৰেক্টিচতে যাওঁ য়োগাৰ। তাৰ পৰা য়োগাৰ পৰা আহি য়োগা থাকিলে য়োগাৰ দিনত য়োগা যাওঁ। তাৰ পৰা কাৰাটে থাকিলে কাৰাটে যাওঁ। আহি মেলি আপোনাৰ ফ্ৰেছ হৈ মেলি ভাত খাওঁ। ভাত খাই মেলি দুপৰীয়া সময়ত আকৌ ৰুটি খোৱা হয়। তাৰ পৰা গধূলি আকৌ ভাতেই খোৱা হয়। অসমীয়া খাদ্য যিহেতু ভাত খোৱা হয়। সৌন্দৰ্য প্ৰতিযোগিতাত যিবোৰ পোচাক পৰিধান কৰা হয়, সেইবোৰ স্বনিৰ্বাচিত নে আয়োজক মণ্ডলীয়ে নিৰ্ধাৰণ কৰি দিয়ে নে আপোনাৰ কিবা ডিজাইনাৰ থাকে? প্ৰথমে যেতিয়া ৰাউণ্ড হয় তেতিয়া ফাৰ্ষ্ট টাইম ট্ৰেডিশ্যনেল হয়। ট্ৰেডিশ্যনেলত আপোনাৰ বিহু ড্ৰেছ, ধৰক চাদৰ মেখেলা, বিভিন্ন ধৰণৰ ডিজাইনৰ ড্ৰেছ পিন্ধা হয়। আৰু ধৰক বিশেষকৈ কাৰ্বি ড্ৰেছ, আমাৰ বিহু ড্ৰেছটো, তেনেকুৱা বড়ো ড্ৰেছ, সেইবিলাকত নাম্বাৰ পাবলৈ ভাল। যেতিয়া ট্ৰেডিশ্যনেলত হৈ যায় ৱেষ্টাৰ্ণ আহে। তাৰপাছত ৱেষ্টাৰ্ণত আপোনাৰ গ্ৰাউণ্ড, লেহেংগাৰ সেইবিলাক পিন্ধা হয়। আৰু টপ 5 যেতিয়া বা টপ 10 বচা হয় তেতিয়া যোন টপ 5লৈকে বা 10লৈকে চিলেকশ্যন হয়, তাত ডিজাইনাৰে ড্ৰেছ দিয়ে যে আমুকটো তুমি পিন্ধিব লাগিব। ছোৱালীজনী ফিগাৰটো চাই, ফেচটো চাই দিয়ে আৰু সেই ড্ৰেছ কৰা হয় তেতিয়া। যিসকলে সৌন্দৰ্য প্ৰতিযোগিতা বা নৃত্য বা কাৰাটে এই দিশেৰে আগবাঢ়ি যাব বিচাৰি আছে, তেওঁলোকলৈ তোমাৰ পৰামৰ্শ কি? তেওঁলোকলৈ পৰামৰ্শ এইটোৱেই, যাতে চেষ্টাৰ অসাধ্য একো নাই। গতিকে চেষ্টা কৰিব লাগিব, নিশ্চয় এদিন নহয় এদিন সফল হ'ব। এইটো নহয় যে আজি মই কোনোবা এটা প্ৰগ্ৰেমত গৈছোঁ, মই তাত উইনাৰ নহ'লোঁ বা তাত মই কোনো পুৰস্কাৰ নাপালোঁ, তেতিয়া মই হতাশ হ'লে নহ'ব। বা মোৰ নিচিনা আন ছোৱালী বা ল'ৰাই হওক হতাশ হ'লে নহ'ব যে মই আমুকত নাপালোঁ আৰু মই নকৰোঁ, সেইটো হ'লে নহ'ব। এইটো ভাবিব লাগিব যে মই আমুকতে নাপালোঁ, বেলেগত কৰিম, তাত পাম। আৰু এইটোৱে নহয় যে ষ্টেজত আজি এটা কম্পিটিশ্যন কৰিছোঁ, তাত মই উইনাৰ নহ'লোঁ, কোনো তাত হতাশ হ'বলগীয়া কথা নাই। তাত আমি কিবা এটা নতুন নহয় এটা বিষয় শিকিছোঁ, সেইটোহে আটাইতকৈ মানুহৰ ডাঙৰ কথা। কিন্তু শিকিছোঁ, যিটো ভুল হৈছে দৰ্শকে বা বিচাৰকে কৈছে যে তুমি এইটো ভুল কৰিছা, আৰু তেতিয়া মই সেইটো শুধৰণি কৰিব পাৰিম। আত্মবিশ্বাসেই সফলতাৰ চাবিকাঠি। চাবিটো কেৱল আমি তলা মাৰিলে নহ'ব, তলাটো মাৰিব লাগিব হয়, কিন্তু চাবিটো আমি আনক দিলে নহ'ব। চাবিটো নিজৰ হাতত থাকিব লাগিব যে মই আমুকটো পাৰিমেই, কৰিমেই, সেইটো আমাৰ বিশ্বাস হ'ব লাগিব। সেইকাৰণে মই এইটোৱে কওঁ যে কিছুমান আছে এনেকুৱা অঞ্চলত বা বিভিন্ন পইচা পাতিৰ অভাৱতো বহুতে আগবাঢ়ি যাব নোৱাৰে। খুব কম মূল্যতে আপোনাৰ এই বিষয়টো সম্পাদনা হ'ব লাগে, কাৰণ সকলোৰে কাৰণে সমান সুবিধা পাব লাগে, সকলোৱে আগবাঢ়ি যাব লাগে, মই ভাবোঁ। আৰু মোৰ বিদ্যালয়টো ঠিক তেনেদৰে আপোনাৰ মোৰো নামটি চাৰিআলি কাকতি গাঁৱতে হয়। গতিকে সেই অঞ্চলৰ সকলোৰে বাবে আপোনাৰ সুবিধাৰ কাৰণে খুব কম মূল্যতে মই শিক্ষা দি আছোঁ। গতিকে শিক্ষা ব্যৱস্থাটো সকলোৰে বাবে সমান হ'ব লাগে। আৰু কাৰাটে ক্ষেত্ৰত ক'বলৈ গ'লে নাৰী নিৰ্যাতন, সেই ক্ষেত্ৰত অকল আজি ক'ৰবাত মই গৈছোঁ পাম সেইটো নহয়, নাৰী সুৰক্ষাৰ কাৰণে পাব লাগে। মূল কথাটো হৈছে নাৰী নিজকে সুৰক্ষা কৰি, হয়, সেইটো কাৰণে কাৰাটে শিক্ষা ল'ব লাগে মই ভাবোঁ। আৰু যোগাসন ল'ব লাগে, নিজৰ স্বাস্থ্য ভালে থাকে, বিভিন্ন বেমাৰ আজাৰ নহয়, সেইটো কাৰণে যোগাসন ল'ব লাগে। প্লাছ আপোনাৰ আৰ্টৰ কথাটো ক'বলৈ গ'লে, আৰ্ট শিকিলে কেৱল এজন ভাল ডাঙৰ আৰ্টিষ্ট হ'ম সেইটো নহয়। আৰ্ট শিকিলে বিভিন্ন হেণ্ডৰাইটিং ভাল হয়, সেইবিলাক তুমি সুবিধাৰ কাৰণে আৰ্টৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে ভাবোঁ মই। তুমি কি এই মুহূৰ্তত তুমি ক'লা যে তুমি আৰ্টৰ বিষয়ে ক'লা, তুমি আৰ্ট কৰা নেকি? হয়, মই আৰ্ট কৰোঁ। কি ধৰণৰ আৰ্ট কৰা? মই আপোনাৰ এইবাৰ ডিপ্ল'মা 4th year হয়। আপোনাৰ আমাৰ এতিয়া পোষ্টাৰ কালাৰ, ৱাটাৰ কালাৰ, ডিজাইনৰ কৰা হৈ আছে। ইভাগে মই PPT ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ বিভিন্ন ধৰণৰ ফল মূল বা আপোনাৰ যিকোনো ধৰণৰ ছবি আঁকিলোঁ, শিকিলোঁ। এতিয়া ডিপ্ল'মা যিহেতু সেইকাৰণে ডিজাইন, পোষ্টাৰ সেইবিলাক শিকি আছোঁ মই। আৰু সেই শিক্ষা মই আনকো বিলাম। হয়, খুব ভাল কথা।
আমাৰ সৈতে ইমান প্ৰতিভাশালী এগৰাকী আজি আমি জীয়ৰী লগ পাইছোঁ তো বিভিন্ন তেওঁৰ নাই কি লগতে মই এটা কথা ক'ব লাগিব মই আপোনাৰ ভিডিঅ' বনাওঁ ভিডিঅ' ডান্স কভাৰ আৰু ইভাগে অফিচিয়েল ভিডিঅ' বনোৱা হয় আৰু মোৰ এটা নিজা ইউটিউব চেনেল আছে উপাসনা চলিহা বুলি সকলোৱে গৈ তাত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ হয় প্ৰিয় দৰ্শক আপোনালোকেও উপাসনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে লগতে তাইক বিভিন্ন দিহা পৰামৰ্শ দিব পাৰে আৰু তেওঁক উৎসাহ যোগাওক বিভিন্ন ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব তাৰ বাবে দিহা পৰামৰ্শবোৰ আগবঢ়াওক তুমি প্ৰশিক্ষণ দিয়া বুলিও কৈছিলা কি কি কথাত প্ৰশিক্ষণ দিয়া হয় মই নৃত্য বিভিন্ন ধৰণৰ নৃত্য সৃষ্টিশীল আধুনিক বিহু ভূপেন্দ্ৰ সংগীত ৰাভা সংগীত বিষ্ণু আপোনাৰ জ্যোতি সংগীত সকলো ধৰণৰ গীতৰ আধাৰত নৃত্য শিকোৱা হয় আৰু লগতে আৰ্টো শিকোৱা হয় তেনেধৰণৰ শিক্ষা মই যিখিনি আছে শিক্ষা মই তেওঁলোকক বিকাশ কৰোঁ প্ৰতিভাৰ হয় আমাৰ দৰ্শকৰ সুবিধাৰ্থে তোমাৰ যোগাযোগ নাম্বাৰটো কৈ দিবা নেকি যদি তেওঁলোকে শিকিব বিচাৰে তেতিয়া যোগাযোগ কৰিব হয় যোগাযোগ কৰিব পাৰিব 7002119904 আকৌ এবাৰ কৈ দিছোঁ 7002119904 কোনোবা অভিভাৱকে যদি বিচাৰে যে তেওঁৰ ল'ৰা ছোৱালী উপাসনাৰ দৰে আগবাঢ়ি যাওক তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে লগতে আসাম লাইভ 7ৰ ষ্টুডিঅ'টো যোগাযোগ কৰিব পাৰে আমি উপাসনাৰ সৈতে যোগাযোগ কৰি দিম উপাসনা তুমি ইমান সময়ে আমাৰ ষ্টুডিঅ'ত আহিলা আমাৰ সৈতে আলাপ কৰিলা তাৰ বাবে তোমাক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তুমি ৰাজ্যিক পৰ্যায় পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যোৱা আমাৰ পৰা শুভেচ্ছা থাকিলে আৰু তুমি এনেকৈ জীৱন যাত্ৰা আগবঢ়াই লৈ যোৱা হয় শেষত মই এটাই ক'ব বিচাৰোঁ মোক ইয়ালৈ আপোনালোকৰ আসাম লাইভ চেনেললৈ মাতি অনাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে লুকাই থকা প্ৰতিভাসমূহ নৱপ্ৰজন্মৰ সেই লুকাই থকা প্ৰতিভাসমূহ বিকাশ কৰিবৰ বাবে এই চেনেলটোৱে যাতে তেওঁলোকক আগ্ৰহী কৰি তোলে তাকে মই আশা কৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আসাম লাইভ 7ৰ মজিয়াত ইমান পৰে আমাৰ সৈতে উপস্থিত আছিল নামটি অঞ্চলৰ জীয়ৰী উপাসনা চলিহা তেওঁ নিজস্ব স্বপ্ৰতিভাৰে উজলি উঠিছে আৰু ভৱিষ্যতেও তেওঁ আৰু উজলি উঠক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাওক আমাৰ পৰা তেওঁলৈ শুভেচ্ছা থাকিল লগতে বৰ্তমান সময়ত যিহেতু ৰাজনৈতিক মঞ্চখন এখন উৎকৃষ্ট সমাজ সেৱাৰ মঞ্চ গতিকে বিভিন্ন সমাজ সেৱক ৰাজনৈতিক নেতাসকল আগবাঢ়ি আহক উপাসনাক আগুৱাই লৈ যাওক সকলোলৈ ধন্যবাদ জনাই আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আসাম লাইভ 7